চাব পাৰিছেনে আমাৰ ষ্টিক ৰেডি হৈ গৈছে চাব পাৰে কিমান ধুনীয়া হৈছে দেখিবলৈ নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা মই গাহৰি মাংসৰ ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ আপোনালোকেও মোৰ ভিডিঅ'টো নিশ্চয় চাব গাহৰি মাংস অলপ দেৰিকৈ বনাম আৰু অলপ থুলমূলকৈ দেখাই লৈছোঁ চাব পাৰে পুৰা সিজিলে সেইটো চাব পাৰিছেনে আমাৰ ষ্টিক ৰেডি হৈ গৈছে চাব পাৰে কিমান ধুনীয়া হৈছে দেখিবলৈ আমাৰ মাংস বনোৱা দেৰি আছে আৰু এতিয়া ষ্টিকৰ মজা ল'ম বহুত টেষ্টি আমাৰ পেষ্ট ৰেডি হৈ গ'ল দেই মাংসৰ কাৰণে আদা নহৰু মছলা বিলাহী যিমান যি আছে আৰু চব একেলগে ইয়াতে দি পেষ্ট বনাই ল'লোঁ লৈ পেলাই আৰু মাংসটো তেল যেতিয়া মাৰিম তেতিয়া ঢালি দিম মাংস বনাবলৈ ৰেডি কৰি লৈছোঁ গাহৰি মাংসটোৱে তেল যিহেতু তেল বেছিকৈ দিব নালাগে কম পৰিমাণে তেল দিলেও হয় কম পৰিমাণে তেল দিলেও হৈ যাব আৰু হৈ যাব তেলটো গৰম হৈ গৈছে এতিয়া পিঁয়াজ দিম আৰু পলুটো তুমি ঘৰ খাবা এতিয়া খাব নালাগে অলপ গোন্ধটোৰ কাৰণে তেজপাত অলপ দি দিছোঁ তেজপাতটো অলপ বেছি হৈ ল'ব তেজপাতৰ তাৰপাছত পেষ্টটো দি দিম আৰু পেষ্টখিনিতে জিৰা আৰু বিলাহী আৰু হালধি নিমখ চব দিয়া আছে পেষ্ট ৰেডি হৈ গৈছে দেই মাংস দিম এতিয়া লাহে লাহে মাংসটো ৰেডি হৈ গৈছে মাংসটো দিয়াৰ লগে লগে তলত পানী অলপ ওলাইছিলে পানীটো মাৰি যাব লাগিব ন তেতিয়া অলপ মাংসটো ফ্ৰাই কৰিব অলপ ৰঙা পৰিব কিন্তু পানী ওলাইছে অলপ মোৰ মাংস ৰেচিপি হৈ গৈছে মাংস ৰেডি হৈ গৈছে চাব পাৰে কালাৰ দিয়া নাই জলকীয়া গুড়া দিয়া নাই বাচ্চা খাব যিহেতু সেইকাৰণে জলকীয়া গুড়া দিব পৰা নাই তথাপিও অলপ কালাৰটো হৈছে চাব পাৰে গাইজ মোৰ মাংসৰ ৰেচিপি হৈ গ'ল অলৰেডি আমি দেৰিকৈ ভাত পানী খাম আৰু চালাডো ৰেডি হৈ গ'ল সো আগলৈ আৰু ভিডিও নবনাও বুলি ভাবিছো এইখিনিতে ভিডিওটো সমাপ্ত কৰিছো যদি ভিডিওটো ভাল লাগে আপোনালোকে শেয়াৰ কৰিব আৰু
যদি পাৰে এটা লাইক কৰি দিব আজিৰ বাবে বাই বাই ধন্যবাদ বাই বাই